গাইছ এয়া কি বাৰু কওকচোন। এয়া হৈছে ময়দা আৰু ময়দাৰে আমি আজি বনাম নিমকি আৰু সেই কাটা নিমকি বনাইছে সেই বনাম আৰু ইয়াতে দিয়া হৈছে কাল জিৰা আৰু তেল দিয়া হৈছে, তাৰ পাছত পানী দিয়া হৈছে। পানী দি কেনে মুঠি ল'ম, তাৰ পাছত বনাম আৰু পিঠা লাৰু সকলোবোৰ কমপ্লিট হোৱাৰ পিছত এইটো বনাম। আৰু আপোনালোকৰ ঘৰত বনাই নে ক'ব দেই, আৰু আপোনালোকে আমাৰ ঘৰত বিহু খাব আহিব দেই সকলোৱে। আৰু বনাব বলক, এতিয়া চাই থাকক, লাহে লাহে চাই থাকক। আৰু ইয়াৰ পিছত আমি বনাম মেজি বনাম। আৰু মই দিছোঁ এইটো উৰুকাৰ দিনা ভিডিঅ', আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু কৰিম, বিহুৰ দিনাও কৰিম, আজি কৰিলোঁ আৰু কৰি থাকিম দিয়ক। আৰু আজিলৈ আহিছোঁ বাই, কেনেকুৱা পালে জনাব পিঠাবোৰ আৰু নিমকি। এইখিনি মই বনাইছোঁ, পিছৰখিনি মা বনাইছে। আৰু এতিয়া আহিছোঁ বাই।